Come back to Riyan TV আৰু আপোনালোকলৈ আজি আনিছোঁ এটা নতুন ভিডিঅ' বাইচেপ মাসলটো সবতকে ফাৰ্ষ্ট মাসল যোনটো প্ৰিফাৰ কৰে আজিকালি ল'ৰা ছোৱালী সকলোতকে সবতকে আকৰ্ষণীয় মাসল গ্ৰুপটো যদি ভাবা হয় সেইটো হৈছে বাইচেপ মাসল সো বাইচেপ মাসলটো আসলতে কি বাইচেপ মাসলটো আপোনাৰ দুটা মাসল দি গঠিত এটা হৈছে বাইচেপ ব্ৰেকিয়াই আৰু এটা হৈছে বাইচেপ ব্ৰেকিয়ালিছ সো বাইচেপ ব্ৰেকিয়াই আৰু বাইচেপ ব্ৰেকিয়ালিছ এই দুইটাৰ কাৰণে আমি কি কৰিব লাগিব এক্সাৰসাইজ পাৰফৰ্ম কৰিব লাগিব এনেকুৱা নহয় যে আমি পাৰ্টিকুলাৰলি বাইচেপ ব্ৰেকিয়াৰ ওপৰত আমি কাম কৰিলোঁ কিন্তু ব্ৰেকিয়ালিছৰ লগত আমি কাম কৰা নাই সেইটো কাৰণে আমি কি কৰিব লাগিব আমাৰ ৱৰ্কআউট ৰুটিনটো এনেকুৱা প্ৰিপেয়াৰ কৰিব লাগিব যাতে বাইচেপ ব্ৰেকিয়ালিছৰ লগত দুইটাতে প্ৰেছাৰ পৰে আৰু ওভাৰঅল যোনটো বাইচেপৰ ডেফিনেশ্যনটো যোনটো লুক হয় সেইটো প্ৰপাৰ হয় আৰু খুব সুন্দৰ হয় সেইটো কাৰণে আমি বাইচেপ ব্ৰেকিয়াই আৰু ব্ৰেকিয়ালিছ দুইটাৰ ওপৰত কাম কৰিম আজি এটা ৱৰ্কআউট ৰুটিন মই আপোনালোকক দেখাম মই এতিয়া গৈ আছোঁ জিমত আৰু বাইচেপ ব্ৰেকিয়াই আৰু ব্ৰেকিয়ালিছৰ কাৰণে কি এক্সাৰসাইজ আপোনাৰ বেনিফিট হ'ব সেইটো আমি ডিছকাছ কৰিম তো চাই থাকক এইটো হৈছে আপোনাৰ বাইচেপ কাৰ্ল আৰু বাইচেপ কাৰ্লটো পাৰ্টিকুলাৰলি আপোনাৰ ক'ত এফেক্ট কৰে বাইচেপৰ ব্ৰেকিয়াই আৰু ব্ৰেকিয়ালিছ যোনটো আমি কৈছিলোঁ যে বাইচেপ ব্ৰেকিয়াই আৰু ব্ৰেকিয়ালিছ বুলি দুটা মাসল গ্ৰুপ থাকে বাইচেপৰ দুইটা অংশ ব্ৰেকিয়াই আৰু ব্ৰেকিয়ালিছ লং হেড শ্বৰ্ট হেড দুইটাতে আপোনাৰ বাৰবেল কাৰ্লটো কামত আহে চ' আপুনি এইটো ষ্টাৰ্টিং 12 সেট কৰিব পাৰে 12 ৰেপছ কৰিব পাৰে 10 ৰেপছ দেন 8 ৰেপছ যদি আপুনি মাসল গ্ৰোথৰ কাৰণে আপুনি ৱৰ্কআউট কৰি আছে মাসল হাইপাৰট্ৰফিৰ কাৰণে 12 10 8 ৰেপছ কিন্তু মই আগতেও কৈ গৈছোঁ এইবোৰ ভুল নকৰিব কেতিয়াও এনেকুৱা ৱেইট নল'ব যাতে আপুনি এনেকৈ মাৰিব লগা হয় আৰু যাতে আপোনাৰ কঁকালটোৰ প্ৰেছাৰ নপৰে সেইটোৰ ওপৰত আপুনি ষ্ট্ৰেইট পজিশ্যনত থাকিব সিম্পল স্লোলি এক্সিকিউট কৰিব ৱেইট কিমান লৈছে তাৰ ওপৰত মেটাৰ নকৰে ফৰ্মটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব যদিহে আপোনাৰ মাসলটো আপুনি গ্ৰ' কৰিব বিচাৰে নেক্সট আপোনাৰ আহিলে পিচাৰ কাৰ্ল আপুনি 3 সেট কৰিব আৰু 12 10 8 ৰেপছৰ কাৰণে আৰু আপুনি চাব যেতিয়া মই আপোনাৰ তলত লৈ যাওঁ ৱেইটটো এনেকুৱা এটা আপুনি পজিশ্যন ৰাখিব যাতে আপোনাৰ ৰিষ্টটো পুৰা 180 ডিগ্ৰী হৈ নাযায় এনেকুৱা এটা ষ্টেজত আপুনি ৰাখিব যাতে আপুনি আকৌ মাসলটো আপুনি নিজৰ উইদাউট হেল্প লৈ পেলাই আকৌ ঘূৰাই লৈ আহিব পাৰে চ' শ্ল'লি কণ্ট্ৰেক্ট কৰিব এইটো মাসলে আপোনাক ব্ৰেকিয়াই আৰু ব্ৰেকিয়ালিছ দুইটাতে কাম কৰি আছে দেখিবলৈ পাইছে আপুনি ব্ৰেকিয়ালিছ দুইটাতে আপোনাৰ পিচাৰ কালে হেল্প কৰি আছে এতিয়া আমাৰ তিনটা ছটা সেট খতম হ'ব ইয়াৰ পিছত আমি পাৰ্টিকুলাৰলি হামাৰ কাৰ্লত যাম ডাম্বেল হামাৰ কাৰ্ল এইটো আপোনাৰ দুটা সেট কৰিম 15টা ৰিপিটেশ্যন কৰে আৰু এইটো পাৰ্টিকুলাৰলি ব্ৰেকিয়ালিছত কাম কৰি আছে বাইচেপ ব্ৰেকিয়ালিছ যোনটো আমি কৈ আছিলোঁ বাইচেপ ব্ৰেকিয়ালিছৰ ওপৰত এইটোৱে কাম কৰে বিশেষকৈ কাৰণ এইটো গ্ৰিপটো চাওক আমাৰ কাৰ্লৰ গ্ৰিপটো কিন্তু আপোনাৰ জেনেৰেল যোনটো আপুনি কাৰ্ল কৰে ডাম্বেল সেইটো গ্ৰিপ নহয় গ্ৰিপটোৰ ওপৰত লক্ষ্য ৰাখিব আৰু শ্ল'লি কণ্ট্ৰেক্ট কৰিব অভাৰঅল বাইচেপ গ্ৰোথৰ কাৰণে এইটো আপুনি হামাৰ কাৰ্লটো আপোনাৰ ৰুটিনত ইউজ কৰিব আৰু শেষত আমি 2 সেট কৰিবলৈ যাম ৰিভাৰ্ছ কাৰ্ল এইটো আপোনাৰ ব্ৰেকিয়ালিছত কাম কৰি আছে লগতে ৰিষ্ট মাসল যোনটো নেগলেক্টেড পাৰ্ট বুলি কোৱা হয় আৰ্মছৰ ৰিষ্টতো আপোনাৰ পাৰ্টিকুলাৰ ৰিভাৰ্ছ কাৰ্লে হেল্প কৰে চ' আপোনাৰ বাইচেপ ৰুটিন আৰু নহ'লে আপোনাৰ আৰ্মছ ৰুটিনত সদায় আপোনাৰ ৰিভাৰ্ছ কাৰ্লটো ৰাখিব ফুল ৰুটিনটোত দেখিলোঁ বাৰবেল কাৰ্ল 3 সেট প্ৰিচাৰ কাৰ্ল 3 সেট ডাম্বেল হামাৰ কাৰ্ল 2 সেট আৰু লাষ্টলি ৰিভাৰ্ছ কাৰ্ল কৰিলোঁ আমি 2 সেট বেক মাসল শেষ হ'লে আপুনি এখন ৰুটিন বেক মাসলৰ লগত কৰিব পাৰে যদি অসমীয়াত এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাবলৈ আৰু বিচাৰে তেন্তে ছাবস্ক্ৰিপশ্যন বুটনটো ক্লিক কৰক ছাবস্ক্ৰাইবাৰ যিমান বাঢ়িব সিমান মই মটিভেশ্যন পাম আৰু ভাল ভিডিঅ' আপোনালোকে লৈ আহিম আৰু কমেণ্ট নকৰে আপোনালোকে কমেণ্ট কৰক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু ফেচবুক পেজ ৰিয়ান টিভি আজি লাইক কৰক তাত মোক মেছেজ কৰিব পাৰে আৰু যদি ইনষ্টাগ্ৰাম আছে তেন্তে ৰিয়ান টিভি ফ'ল' কৰক আৰু মুঠতে এই ভিডিঅ'টো যদি আপুনি ভাবিছে আপোনাৰ বন্ধুসকলৰ যদি বেনিফিট হ'ব তেন্তে শ্বেয়াৰ কৰক হোৱাটছএপ ফেচবুক সেইকাৰণে চাই থাকিব ৰিয়ান টিভি সজাগ অসম সজাগ ফিটনেছ জয় আই অসম